এটি 5 বছৰীয়া কণমানি কণ্ঠশিল্পী কণমানিটোৰ নাম আশ্বাস আয়ুষ্মান হিন্দী গীতৰ পৰা বিহু গীতলৈ ৰবীন্দ্ৰ সংগীতৰ পৰা জ্যোতি বিষ্ণু ভূপেন্দ্ৰ সংগীতলৈ কি গাব নাজানে কণমানিটোৱে মাত্ৰ 5 বছৰ বয়সতেই সকলো গীত খুব সুন্দৰভাৱে গাব পাৰে আশ্বাস আয়ুষ্মানে খোলদার খোল লাগলো যে দোল স্থলে জলে বন তোলে লাগলো যে দোল দ্বার খোল ওরে গৃহবাসী ভূপেন্দাৰ গানো খুব সুন্দৰভাৱে স্পষ্টভাৱে গাব পাৰে কণমানি কণ্ঠশিল্পীগৰাকীয়ে আশ্বাস তুমি গান গোৱা খুব ধুনীয়াকৈ তুমি কাৰ গান গাই বেছি ভাল পোৱা ভূপেন হাজৰিকাৰ বেছি মই গাই ভাল পাওঁ আৰু অকল ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ এই দুজনৰে ভাল পাওঁ 1.5 বছৰ বয়সৰ পৰাই তাৰ মুখত আছিল গীতৰ লহৰ আৰু এই কণমানি আশ্বাসৰো অজস্ৰ সপোন ডাঙৰ হৈ ভাল কণ্ঠশিল্পী হ'ব বিচাৰে আশ্বাসে বামুণী মৈদামৰ প্ৰণামী নেওগ আৰু বাবলু হাজৰিকাৰ 5 বছৰীয়া সন্তান আশ্বাস এতিয়া দিনে ৰাতিয়ে ব্যস্ত হৈ আছে গীতৰ চৰ্চাত গীত গোৱাৰ উপৰিও ছবি চাই গান শুনি খেলা ধূলা কৰি ভাল পোৱা আশ্বাসে সংগীতৰ প্ৰশিক্ষণ লৈছে নন্দ বেনাৰ্জী জেপি দাস মনীষা হাজৰিকাৰ দৰে বিখ্যাত শিল্পীসকলৰ ওচৰত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছে তাৰ গুৰু নন্দ বেনাৰ্জী ছাৰ তাত এই ভাতখাণ্ডেৰ অলৰেডি পৰীক্ষা দি আছে সমৰ দা সুদক্ষিণা বাইদেউ আপোনাৰ ৰসানন্দ গগৈ কুলদা জেপি দা মিঠু বৌ আলেখ্য চক্ৰৱৰ্তী বুলি এজন আছে উঠি অহাৰ ভিতৰত আপোনাৰ জুবিনদাৰ তাতো কৰ্মশালা কৰিছে সুবাসনা বাৰ্তাত কৰিছে ইফালে বিহু মঞ্চৰ বাবেও বিশেষভাৱে সাজু হৈছে কণমানি আশ্বাস আয়ুষ্মান পিতৃ মাতৃৰ গীতৰ প্ৰতি থকা শ্ৰদ্ধাৰ প্ৰতি সন্মান দেখাই আশ্বাসেও নিজকে ব্ৰতী কৰিছে গীতৰ চৰ্চাত মাত্ৰ 5 বছৰতেই এইদৰে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে এই কণমানিটি আৰু কণমানি আশ্বাসৰ এই যাত্ৰাৰ প্ৰতি প্ৰতিদিন টাইমৰ তৰফৰ পৰা জনালো অলেখ শুভাশীষ আগুৱাই যাওক কণমানি আশ্বাস আয়ুষ্মান কেমেৰা পাৰ্চন আকাশ বৰ্মনৰ সৈতে বঞ্জিত কলিতাৰ ৰিপৰ্ট প্ৰতিদিন টাইম গুৱাহাটী